হেল্ল' ফ্ৰেণ্ডছ, গীতিকা কিচেন এণ্ড ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। ছেফলি যাতে দীপাৱলী পালন কৰে। আজি বনাইছোঁ মই গোলাপ জামুন। তাৰ বাবে লৈছোঁ মই 1 কাপ পাউডাৰ গাখীৰ, 1.5 কাপ লিকুইড গাখীৰ আৰু ঘি 1 চামুচ। তাৰপিছত মই এখন পেন লৈছোঁ। পেনখনত ঘি দিলোঁ মই 1 চামুচ। তাৰপিছত দিলোঁ মই লিকুইড গাখীৰখিনি দি মই তাত দিলোঁ পাউডাৰ গাখীৰখিনি ঢালি দিয়াৰ পিছত মই ভালকৈ হেতাখনেৰে লৰালোঁ, তাতে যাতে কোনো লাম্পছ নাথাকে তেনেকৈ মই লৰালোঁ। তাৰপিছত মই গেছটো অন কৰি দিছোঁ একেবাৰে ল' ফ্লেমত মই গেছটো অন কৰি ভালকৈ এনেকৈ হেতাখনেৰে ভালকৈ লৰালোঁ। বাৰে বাৰে মই হেতাখনেদি লৰাই আছোঁ, কাৰণ যাতে লাগি নাযায়। ভালকৈ লৰাৰ পিছত এনেকৈ দেখিব আপোনালোকে অলপ গোট মাৰিছে খয়াখিনি ভালকৈ গোট মৰাৰ পিছত চাব আপোনালোকে পেনখনৰ পৰা নিজে নিজে উঠি আহিছে। গতিকে তাৰপিছত মই চাচনিৰ কাৰণে কেৰাহীখন পাতিলোঁ। তাতে মই 2 কাপ চেনি দিলোঁ। 2 কাপ চেনি দিয়াৰ পিছত তাত মই দিলোঁ 1.5 কাপ পানী। 1.5 কাপ পানী দিয়াৰ পিছত মই সেইখিনি ভালকৈ উতলি ল'ব দিলোঁ। সেইখিনি উতলা মানে মই ইফালে ডৌটো বনালোঁ। ডৌটোত বনাবলৈ মই সেই মিশ্ৰণখিনিত মই 4 চামুচ ময়দা, 4 চিকুটমান বেকিং পাউডাৰ দি মই ভালদৰে 2 চামুচ লিকুইড গাখীৰ দিলোঁ। গাখীৰ দি মই মিশ্ৰণখিনি ভালদৰে এনেকৈ মুঠিলোঁ। আপোনালোকে হয়তো গম পাব মুঠিলে আপোনালোকৰ কিখিনি দৰকাৰ। তাতে মই এনেকৈ ভালকৈ হাতৰ তলুৱাখনেৰে ভালকৈ মুঠিলোঁ। মঠাৰ পিছত মোক আৰু অলপ গাখীৰৰ দৰকাৰ হ'ল, গতিকে মই আৰু 1 চামুচ গাখীৰ দিলোঁ। দি ভালকৈ আটা মৰাৰ দৰে মই মাৰিলোঁ। মিশ্ৰণখিনি ভালকৈ আটা মৰাৰ নিচিনা মাৰি হোৱাৰ পিছত আপোনালোকে দেখিছেই যে এনেকৈ আটা মৰাৰ পিছত মোৰ ধুনীয়াখিনি ডৌ হৈ গৈছে। স্মুথ ডৌ এটা বনালোঁ। বনাই উঠি মই তেনেকৈ হাতৰ তলুৱাত গোলকৈ লাৰু বনালোঁ। লাৰুকেইটা মই ভালকৈ গোলকৈ গোটেইখিনি মই ভালকৈ লাৰু বনাই চাচনিখিনি চালোঁ। চাচনিখিনিও হৈ গৈছে মোৰ। গতিকে পেন এখনত মই তেল দিলোঁ, ৰিফাইন অইল দি একেবাৰে ল' ফ্লেম কৰি তাত মই লাৰুকেইটা দি দিলোঁ। লাৰুকেইটা দি মই একেবাৰে ল' ফ্লেমত ভাজিলোঁ। চাব যাতে আপোনালোকৰ লাৰুকেইটা একেবাৰে ৰঙচুৱা হয়। দেখিছে স্ক্ৰীণত মোৰ লাৰুকেইটা ধুনীয়াকৈ এটা কালাৰ লৈছে। গতিকে সেইখিনি হোৱাৰ পিছত মই চাচনিখিনি ঢালি দিলোঁ গৰমে। তাৰপিছত মই চাচনিখিনি 5 মিনিটৰ কাৰণে উতলিব দিলোঁ। উতলাৰ পিছত মোৰ গোলাপ জামুন ৰেডি হৈ গ'ল। গতিকে আপোনালোকেও বনাই চাব ঘৰত দিৱালীৰ বাবে, আৰু খাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব। হেপী দিৱালী।